Hello guys, কি খবৰ? আশা কৰো আপোনালোক ভালে আছে। আজমিনা ব্লগৰ নতুনটা ভিডিঅ'লৈ আপোনালোক পুনৰ স্বাগতম জনাইছো। আপোনালোকৰ ভিডিঅ'টো চাই ভাল পাব। এতিয়া মই বাগৰ পৰা যাব লাগিছো, মিষ্টাৰ নিব আহিছে আৰু বাপা মই উনাখন লৈ লৈছো। মানে বাই মোক দিম বুলি ক'লে, সেইকাৰণে মই এৰি দিয়া নাই আৰু মই লৈ লৈছো উনা। আৰু এতিয়া গৈ থাকো। আৰু উনাখন দিয়া নাই আৰু কিবা কিবি দিলে সেইবোৰ পৰা ঘৰত গৈ দেখামগে। আৰু ঘৰত মানে পইচা দিছে মই পালোহি। এতিয়া মনটো বৰ বেয়া লাগিছে। আহি থাকোঁতে মানে বিৰাট মনটো যিমানে আহি আছোঁ দূৰ মানে যিমানে ঘৰৰ ফালে আগবাঢ়ি আহি আছোঁ সিমানে মনটো কিবা বেয়া লাগি আহি আছে। একদম কান্দি দিব মন গৈছে, কান্দিবও পৰা নাই। আৰু সেইটো কাৰণে ভিডিঅ'ও নবনালোঁ আহি থাকোঁতে। আৰু একদম বহুত মনত পৰিছে তাইলৈ। মানে তাই মানে কি ক'ম আৰু আপোনালোকক ক'বলৈ ভাষা নাই। মানে বাই ভনী মৰম চবেই বুজি পায়, কেনেকুৱা মৰম এটা বাই ভনী যাৰ আছে সি বুজি পায়। একো নাই বাৰু, তেনেকৈ থাকিবই লাগিব। আকৌ কাইলৈৰ পৰা এডজাষ্ট হৈ যাম ঘৰতে। কিন্তু এতিয়া বহুত বেয়া লাগি আছে। আৰু এতিয়া ফুল আনিলোঁ বাঘৰ পৰা, এইবিলাক কিবা কিবি ফুল আনিলোঁ আৰু এইবিলাক বুজিছে। এইবোৰ ফুল ধেৰ আনিলোঁ, অলপে অনা নাই, সেনেকুৱা ফুল ধেৰ আছে। এইবিলাক আনিলোঁ, আনিছোঁ, তাৰপিছত এইবিলাক আনিছোঁ, এতিয়া পানী তিয়াম। ছোৱালীয়ে শিলিখা আনিছে, সেইবোৰ শিলিখা আনি এতিয়া নিমখত দিছে। তাই মানে শিলিখা যোৱাৰ পৰা গোটাইছে, কিন্তু এইকেইটা গোটাইছে। এইকেইটা শিলিখা ল'লে দেই, মানে যোৱাৰ দিনাখনৰ পৰাই শিলিখা গোটাইছে। আৰু এইকেইটা নিমখত দিব। আৰু তাই এইবিলাক নিজে কি কৰিব নহয় কালি। অঁ হয় নেকি? কালিৰ পৰা গোটাইছে বোলে, কিন্তু যোৱাৰ দিনাখন তাই মনত নপৰিলে কালিহে মনত পৰিছে শিলিখা আছে বুলি সিহঁতৰ ঘৰত। ঠিক আছে, মই এতিয়া ফুলকেইটা পানী জীয়াই মেলি লওঁ। হেল্ল' গাইজ, কালি ভিডিঅ'টো সিমানতে সামৰি মাৰি দিলোঁ, কাৰণ বাঘৰ পৰা আহি মনটো বেয়া লাগি আছিলে, কৈছিলোঁ আপোনালোকক। আৰু ফুলকেইটা পানীত দি জীয়াই ল'লোঁ। তাৰপৰা ল'ৰা পঢ়ালোঁ, ছোৱালী পঢ়ালোঁ, পঢ়াই মেলি ভাত বনাই খালোঁ আৰু শুলোঁ। মানে মনটো একদম ভাল লাগি থকা নাই। কালি মানে একো কৰিবলৈ মন যোৱা নাছিলে, যেনে তেনে কৰিছোঁ আৰু খাইছোঁ আৰু শুইছোঁ। মানে তাৰপৰা এতিয়া ৰাতিপুৱা উঠিলোঁ, উঠি মেলি দেখিছোঁ ল'ৰা ইমানেই বমি কৰিছে আৰু মনটো বেছি বেয়া লাগি গৈছে। মানে কেতিয়াবা এনেকুৱা হয়, ল'ৰা ছোৱালী হোৱাতকৈ যে নিজৰে হওক এনেকুৱা লাগে। তাৰপৰা তেনে বুলি স্কুললৈ লৈ গ'লোঁ বাৰু। স্কুল সি নিজকে নাথাকে, বাইক গৈছে কাৰণে তাকো যাব লাগে। স্কুললৈ লৈ গ'লোঁ, লৈ গৈ তাৰপিছত প্ৰাৰ্থনা কৰি থাকোঁতে আকৌ বমি কৰি দিলে। তাৰপিছত অলপ দেৰি বহি দিলোঁ স্কুলতে, কাৰণ অলপ দেৰি মানে কি পৰা ক্লাছ শেষ হোৱাৰ পাছত আহিছোঁ, 12টা বজাত আহিছোঁ। আহি মেলি এতিয়া পালোঁহি। এতিয়া হ'ল 12:30 হ'ল। তাৰপিছত এতিয়া পটাপট পটল কাটিছোঁ। এয়া পটল কাটিছোঁ, কাটি মেলি আৰু এতিয়া খাম ভাত দুপৰীয়া। মায়ে বোলে দাইল চাইল বনাই থৈছে, আৰু ভাত কেৰেলা কাটিম, এয়া খাম আৰু খাই থাকিম, ভিডিঅ'টো চাই থাকিব। এতিয়া পটলখিনি ভাজি লৈছোঁ, আৰু এইখিনি হওক আৰু চিমতে দি দিছোঁ গেছটো। আৰু যাওঁ এতিয়া ফুলৰ ওচৰলৈ, কাৰণ এইকেইদিন ফুলত পানী দিয়া হোৱাই নাই। বতৰটো ইমান বেয়া, বৰষুণ দি আছে বৰষুণ। আৰু বৰষুণ দিয়াৰ লগে লগে ঠাণ্ডা লাগিলেই। মানে ৰ'দ দিলে কেনেকুৱা গৰম, আৰু বৰষুণ দিয়া মাত্ৰকে ঠাণ্ডা। এয়া বৰষুণ দিছে, আৰু মোৰ গোটেই ফুলৰ অৱস্থা নাই বুজিছে। গোটেই ফুলবোৰ মৰি গ'ল। মৰি যোৱা নাই বাৰু, পানী দিলে আকৌ যি যাব। কিন্তু মানে এইবিলাক মাটিবোৰ খহটা হৈ আছে। এইবিলাক গোবৰ দিছিলোঁ সেইদিনাখন, মাটিবোৰ খহটা হৈ আছে। গোটেই অৱস্থা নাই। এতিয়া এইবিলাক দিছে, এইবোৰ অৱস্থা নাইকিয়া হ'ল। নয়নতৰা একদম চেহেৰা নাইকিয়া হৈ থাকিলে। এতিয়া পানী দিম, পানী দিয়া সুবিধা কৰিয়ে থৈছোঁ। ইয়াতে পাইপ লগাই থৈছোঁ মই, এনেকৈ আৰু টেপটো খুলি বোলে পানী দি দিবলৈ সুবিধা হয়।
এতিয়া পটল ভজা হৈ গ'ল আৰু এতিয়া আমি ভাত খাই লওঁ। তাৰ পৰা ভাত খাই মেলি অলপ দেৰি শুই দিম। এতিয়া শুই উঠিলোঁ আৰু মিষ্টাৰো ডিউটিৰ পৰা আহিলে। এতিয়া চেৱৈ বনালোঁ আৰু আমি এতিয়া চাহ খাই লওঁ। চাহ খাইছে বাতিত, মানে কাপত দিয়া চাহখিনি বাতিত ঢালি লৈছে। চেৱৈখিনি খাই ল'লে, তাৰপিছত সেইটো বাতিতে চাহখিনি ঢালি লৈছে। চেৱৈ খাইছে আৰু পঢ়ি আছা নে তুমি? যেনেকে নাজানো এনেকে মানে এইডাল মাজডাল অকণ ছুটি কৰে, তাৰপিছত এইডাল ই আই, এইটো গুৰটো এনেকে দি এইটো জি, এইটো এইচ ই আই। চাহ খালোঁ চেৱৈ বনাই আৰু ইহঁতকো পঢ়াই আছোঁ। আৰু সেয়া ল'ৰা কেনেকৈ পঢ়িছে দেখিছে, সি চকীত বহি নপঢ়ে, খেৰা হৈ পঢ়ে। ই মানে লেখোঁতেও খেৰা হৈ লিখে, ভৰিখন ইয়াৰ পৰা তুলি লৈছে। তাৰপৰা ছোৱালীকো পঢ়াই আছোঁ আৰু এতিয়া যাওঁ ভাত বনাওঁগৈ। 8টা বাজিলে, পাকঘৰত সোমাবলৈ হ'লেই আৰু কেতিয়াবা বনালে হ'ব। আৰু আজিলৈ বাই বাই। আৰু যদি মোৰ ভিডিঅ' চাই ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব।